নিউজ ৰিপৰ্ট টুডে চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই সাগৰিকা। আমাৰ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে তৃতীয় লিংগৰ লোকসকলক অৱহেলিত হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ এই ক্ষেত্ৰত দেখা পোৱা গৈছে এক ব্যতিক্ৰম স্বীকৃতিমূলক পদক্ষেপ। এই পদক্ষেপ গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে। চাওক সবিশেষ। সমাজত সততে অৱহেলিত হোৱা তৃতীয় লিংগৰ লোকসকললৈ এইবাৰ স্বীকৃতি প্ৰদান কৰা হৈছে। তৃতীয় লিংগৰ লোকসকললৈ এই নতুন স্বীকৃতি প্ৰদান কৰিছে বিহাৰ চৰকাৰে। তৃতীয় লিংগৰ লোকসকলক পৃথক জাতি হিচাপে স্বীকৃতি প্ৰদান বিহাৰ চৰকাৰৰ। এইবাৰ বিহাৰ চৰকাৰে পৃথক জাতি হিচাপে স্বীকৃতি দিলে তৃতীয় লিংগৰ লোকসকলক। চলিত বৰ্ষৰ 15 এপ্ৰিলৰ পৰা বিহাৰত আৰম্ভ হ'ব তৃতীয় লিংগৰ লোকসকলৰ জাতিভিত্তিক গণনা। 15 মে'লৈ এই গণনা অব্যাহত থাকিব। ইতিমধ্যে নতুন পৃথক জাতি গণনাৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি। তৃতীয় লিংগৰ গণনাত বিহাৰত ব্যৱহাৰ কৰা হ'ব 22 নম্বৰ সংখ্যাটি।